অৰুণোদয় আঁচনিখনৰ বিষয়ে দুআষাৰ কথা ক'বলৈ আৰু লগতে এই কথাও আপোনালোকক জনাবৰ বাবে যে অহা 10 নৱেম্বৰৰ পৰা আপোনালোকৰ বেংক একাউণ্টতো প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকা আপোনালোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহতে জমা হ'ব। আৰু এই ধন কেতিয়ালৈকে জমা হ'ব? যেতিয়ালৈকে আপোনালোকে বিচাৰিব, আপোনালোকে যিমান দিনলৈ বিচাৰিব যে মোৰ মানুহটো সকলোৱে মৃত্যু হয়, বোলে মোৰ মৃত্যুৰ আগদিনাখনলৈকে অৰুণোদয় লাগিব, সিমান দিনাখনলৈকে আপোনালোকে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি আপোনালোকে পাই থাকিব। এইটো হ'ল অৰুণোদয় আঁচনিৰ গুণ। কিন্তু অৰুণোদয় আঁচনি বন্ধও হৈ যায়। কেনেকে বন্ধ হৈ যায়? যদি আমাৰ ঘৰত কোনোবা ল'ৰা ছোৱালীয়ে বা আমি চৰকাৰী চাকৰি পাওঁ, তেতিয়াহ'লে চৰকাৰী চাকৰি পোৱা পৰিয়ালটোৱে নিজে চৰকাৰক জনায় যে মোৰ ঘৰত এটা চৰকাৰী চাকৰি হ'ল, গতিকে এই দুখীয়া মানুহৰ বাবে আপোনালোকে দিয়া টকাটো মোক নালাগে, আপোনালোকে বেলেগ এজন দুখীয়া পৰিয়ালক এই অৰুণোদয় টকাখিনি গতাই দিয়ক। আৰু এনেকে যোৱা বছৰ আমাক 1 লাখ অৰুণোদয় পাই থকা মহিলাই অৰুণোদয় আঁচনি আমাক উভতাই দিছে, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী পুলিচত চাকৰি পাইছে, চৰকাৰত চাকৰি পাইছে, বা তেওঁলোকে আন ব্যৱসায় কৰি তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আহিছে। সেইবাবে অৰুণোদয় আঁচনি যদি কেতিয়াবা কাৰোবাৰ ঘৰত বন্ধ হয়, তাৰ মানে তেওঁৰ ঘৰত যেতিয়া লক্ষ্মীৰ আগমন হয়, যেতিয়া লক্ষী আহে, তেতিয়াহে অৰুণোদয়ে লক্ষীক আপোনালোকক গতাই দি অৰুণোদয় লাহেকৈ আঁতৰি যায়। নহ'লে অৰুণোদয় আমাৰ ঘৰত সদায় স্থায়ীভাৱে থাকে আৰু অৰুণোদয় সদায় আমাৰ ঘৰতে বিৰাজমান থাকিব। আজি আমাৰ ইয়াত আই মাতৃসকল উপস্থিত আছে। আপোনালোকক আমি টিভিত দেখুৱাইছিলো যে অৰুণোদয় আঁচনিখন 830 টকা আছিলে প্ৰত্যেক মাহত। তাৰ পিছত আমাৰ চৰকাৰ আহিলে, দ্বিতীয়বাৰ আমি আৰু 1000 টকা অৰুণোদয় আঁচনিত আমি 170 টকা বঢ়াই আমি 1000 টকা কৰিলো। যোৱা যেতিয়া আমাৰ চৰকাৰে 2 বছৰত ভৰি দিলে, আমি অৰুণোদয় আঁচনি 1250 টকালৈকে আমি বৃদ্ধি কৰিলো। এতিয়া আমি বুজি পাব লাগিব যে অৰুণোদয় আঁচনিখন আমাক কিয় দিয়া হয়, অৰুণোদয় আঁচনিত আমাক টকা কিহৰ কাৰণে দিয়া হয়, আৰু 1250 টকাৰ আমি কি কি কাম কৰিব লাগিব। এতিয়া আমি এই অৰুণোদয় আঁচনিখনত এই কিতাপখন আপোনালোকে ঘৰত গৈ আজি পঢ়িব। আপোনালোকৰ হাতত আমি এখন এখন দিছো। পাইছে না নাই? পোৱাসকলে হাত দাঙকচোন। পাইছো। এতিয়া আপোনালোকে এই কাগজখনৰ পিছফালটো চাওক। ইয়াতে মোৰ ফটো থকা ফালে নাচাব, উল্টা ফালে চাওক। ঠিক আছে? উল্টা ফালে আপোনালোকক লিখা আছে 1250 টকা